হেল্ল' গাইজ কি খবৰ আপোনালোকৰ আগৰ খবৰ নিশ্চয় ভাল আৰু মোৰো ভাল দিয়ক আপোনালোকৰ কৃপাত আজি ৰাতিপুৱা এইফালে বুটৰ চালাড ইফালে পাঠাৰ মাংস আৰু ইফালে পাপৰ ভাজি আৰু ইফালে মেহেন্দি লগাই লৈছোঁ মই ধুনীয়াকৈ এনে তাৰমানে চখাই ধৰে কেটাবা আৰু ইফালে ৰোল খাব দিছোঁ ইফালে লগত টেঙাটো যোৱাটো ভিডিঅ'ত যে দেখাইছিলোঁ ইফালে ধুনীয়াকৈ মই কাটি লৈছোঁ একদম নিমখ জলকীয়া দি আৰু ইফালে ধুনীয়াকৈ মচমচীয়াকৈ সানি লৈছোঁ আৰু ইফালে খালোঁ মা কি সোত তাৰপিছত একদম টেঙাও আৰু ইফালে গধূলি খালোঁ পেটিছ চাহৰ লগত আৰু ইফালে মই মা ধুনীয়াকৈ খাব ধৰিছোঁ ইফালে দালিত ৰঙালাও আলু দিছে আৰু ইফালে কণী বনাব কণীৰ কাৰণে আলু আৰু ৰঙালাও ভাঙিলে আৰু ইফালে ধুনীয়াকৈ ভাত ৰেডি হৈ গ'ল দুপৰীয়াৰ সাজ আৰু এনেকৈ খালোঁ মানে স্কুলৰ পৰা আহিলোঁ তাৰপিছত এইফালে আমাৰ কাম কৰা বা এজনী আহিছে মানে বন চাফা কৰে এইফালে চুৰি মাছ ভাজি আছে আৰু ইফালে দালি মাছ তাৰপিছত ইফালে নেমু টেঙা পিঁয়াজ জলকীয়া আৰু নিমখ আৰু খাৰ ইফালে পাপৰ ভাজি এনেকৈ ভাত দিলোঁ বাইদেউজনীক মানে বৰমাইজনীক আৰু ইফালে বৰমাইজনী কৈছে মই কলীয়া মলীয়াকৈ তুলিছে আকৌ ইফালে হাঁহি দি আছে মই অলপ মানুহৰ ৰূপটোক নাচাই মানুহে মনটোক চাই কলৰ যাবত টাইমত চাহ তাহ খালা এনেকৈ তাৰপিছত তামোলো খালা আৰু ইফালে 550 টকা দি দিলে হাজিৰা মানে 9টা বজাত আহিছে একদম গধূলি তাত কাম শেষে কৰিছে আৰু ইফালে ধুনুই থ'ব গ'ল বাটলৈ আৰু ইফালে মই চাই আছোঁ মাৰ লগত বাটৰ পৰাই আৰু কিখিনি কাম কৰিলে আপোনালোকক দেখাওঁ ৰ'ব এইখিনি এনেকৈ চাফা কৰিছে আৰু ইফালে অকণমান চাফা কৰিছে সেইখিনিতে 550 মানে 550 সুধিছে দিছোঁ তাৰমানে বাইদেউজনীৰো কিবা হয়তো অলপ অসুবিধা হৈ আছে সেইকাৰণে আৰু ইফালে আইতাও আহিল গধূলি মানে আমাৰ আলহী আহিছিল নেক্সট ভিডিঅ'ত দেখাম বাৰু আৰু ইফালে বাইদেউ আহিল জেঠীমাহঁতৰ মাতিছিলোঁ আৰু ইফালে ধুনীয়াকৈ লগে ভাগে চাহকাপ খালোঁ আৰু ইফালে ময়ো আছোঁ আৰু ইফালে আলহীয়ে অনা এইখিনি মানে পাহৰিলোঁ মনতে পৰা নাছিল যে আলহীও আনিছে তাৰপিছত ইফালে মনত পৰোঁতে একদম খুলি ল'লোঁ চিপছ আৰু চকলেট আৰু ইফালে খাব ধৰিছোঁ নহ'লে বাইদেউ থাকোঁতে খুলিলোঁ হয় গমেই পোৱা নাছিলোঁ মানে তাৰপিছত এইফালে ময়ো খাবলৈ ধৰিলোঁ চিপছ একদম খাওঁ একদম শেষে নহয় মায়ে গোটাই খাৱাই যাওঁ মানে সদেই লাগ বোলে একেবাৰে কি হ'ব আৰু এইফালে ধুনীয়াকৈ তাকে কৈ আছে মাৰ কথা আৰু এইফালে ৰাতিপুৱা আকৌ চাহ খাবলৈ ওলাইছোঁ ইফালে লালমোহন জিলাপি আৰু বিস্কুট আৰু ইফালে মায়ে কৈছে বেমাৰ ইফালে মই স্কুলত যাব ওলাইছোঁ ইফালে মাছ ৰাখি ল'লে ধুনীয়াকৈ তাৰপিছত এইফালে পাপাই মোক মেগী বনাই দিছে তাক ইমান সোপা পানী দিছে গোটেই সাঁতুৰি বেগ গেলি মোৰ গলটোৱে নোসোমাব তাতে আৰু এইফালে মই আৰু আজিলৈ ভিডিঅ'টো সামৰি দিছোঁ নেক্সট ভিডিঅ'ত লগ পাম সকলোকে ছাবস্ক্ৰাইব কৰি দিব বাই বাই ধন্যবাদ।